1 ছেপ্টেম্বৰৰ পৰা স্কুল খুলিবৰ কাৰণে আমি সাজু হৈ আছোঁ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কৰোনা কোভিড-19 টেষ্ট আৰম্ভ কৰিছে। কিন্তু ৰাইজৰ মতামতো বিভিন্ন ধৰণে আহিছে। এই ৰাইজৰ মতামতবিলাক আমি 25 আৰু 26 তাৰিখে আমাৰ যি টাস্ক ফ'ৰ্চ আছে তাতে আলোচনা হ'ব। তাৰ পিছত আমি সিদ্ধান্ত ল'ম। কিন্তু শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকলক আমি কৰোনাৰ টেষ্ট কৰি ষ্টেণ্ড বাই হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ আৰু 1 ছেপ্টেম্বৰত নিজৰ নিজৰ গন্তব্য স্থানলৈ যাব পৰাকৈ সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ। কিন্তু চূড়ান্ত সিদ্ধান্ত 25-26ৰ ভিতৰত টাস্ক ফ'ৰ্চ বহিব। ৰাইজৰ পৰা পোৱা কমেণ্টবিলাক তেওঁলোকে আলোচনা কৰিব। কৰাৰ পিছত যিটো সিদ্ধান্ত ল'ব, মই মন্ত্ৰী হিচাপে সেইটো সিদ্ধান্তই মানি ল'ব লাগিব। আৰু টাস্ক ফ'ৰ্চত অসমৰ শিক্ষাবিদসকল আছে, শিক্ষক সন্মিলনীসকল আছে, তেওঁলোকে বহি সিদ্ধান্ত ল'ব।